গুড মৰ্ণিং এভৰিৱান। আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গমেই পাইছে। আজি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ কেন্দুগুচ্ছি গাঁৱৰ গোপালধান মন্দিৰ প্ৰাংগণত আয়োজন কৰা এটি ব্যতিক্ৰমিক ভক্তিৰসৰ অনুষ্ঠানৰ মাজত। এইখন মোৰ হাজবেণ্ডৰ গাঁও হয়। ভিডিঅ'টো আৰম্ভণিৰ পৰাই দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া আপোনালোকৰ সন্মুখত আমাৰ গাঁওবাসীয়ে আমন্ত্ৰণ কৰি অনা বাপ বিনীত বৰা দেৱৰ লগতে তেখেতৰ মাতৃ আৰু বাপ জন্তি দা ধৰা দেৱ ভক্তিৰসৰ অমৃত বিলাবৰ বাবে আমাৰ গাঁৱত উপস্থিত হৈছে। তেখেতসকলক আমাৰ পদূলিৰ সন্মুখৰ পৰা মই চৰণ স্পৰ্শ কৰিলোঁ। এতিয়া তেখেতসকলে কিছু সময় আমাৰ ঘৰতে জিৰণি লৈ উক্ত অনুষ্ঠানলৈ যাব সাজু হ'ব। উক্ত অনুষ্ঠানত বিনীত বৰা বাপ আৰু জন্তি দা ধৰা বাপ দুয়োজনে ভাগৱত পাঠ কৰিব। বিনীত বৰা বাপ দৃষ্টিহীন হয় যদিও তেখেতৰ মনৰ মাজত ঈশ্বৰক বিচাৰি পায় আৰু একো নোচোৱাকৈয়ে খুব সুন্দৰভাৱে ভাগৱত পাঠ কৰিব পাৰে। কিছু সময় জিৰণি লোৱাৰ পিছত এয়া গাঁওবাসীয়ে সেৱা প্ৰাৰ্থনা কৰি ধৰ্মীয় বাদ্যযন্ত্ৰৰ লগত তেখেতক আমাৰ ঘৰৰ পৰা মন্দিৰলৈ আদৰি নিয়াৰ মুহূৰ্ত। এয়া তেখেতক আমাৰ গাঁওবাসীয়ে মন্দিৰৰ অনুষ্ঠানলৈ আদৰি নি আছে। মন্দিৰত যাব নেকি? এয়া মন্দিৰৰ ওচৰত খুব ধুনীয়া এটা শিৱ মন্দিৰ আছে। তাত মই গৈ এগছি চাকি ধূপ জ্বলালোঁ। এয়া মই লৈ আহিছোঁ য'ত ভাগৱত পাঠ চলি আছে তাৰ মূল মন্দিৰ ভাগলৈ। এইটো আমাৰ ৰাজহুৱা গোপালধান মন্দিৰ হয়। মন্দিৰটো দেখিবলৈ অতি ধুনীয়া। এই মন্দিৰ ভাগত আহিলে কোনোবাই কিবা মনত বিচাৰিলে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস আছে।
পাইছোঁ প্ৰভু দুজনে ভাগৱত পাঠ কৰি থকা মুহূৰ্তৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ উপভোগ কৰক। প্ৰকাশে সভাখান দেখিয়া যেন ব্ৰহ্মা প্ৰীতি কল ভিলা অৱদতে নিজৰ মত জানিলো মাৰা পাৰি সদ গোবিন্দ পবিত্ৰ ৰিয়া পুৰা লোক নিৰন্তৰ হৈলো হুকিৰ তাৰ্থ পদ ৰেণু পায়া আমি জানিলো দিশে ভৈল মত কৃষ্ণ স্বামী চৈতপি দুৰ্লভ ইটো জীৱনয় ধীৰ তথাপি দুৰ্লভ মানৈ কৃষ্ণ কৰিলন্ত রাম প্রীতি কল ভিলা জগদস্য নিপ কঙ্কিলা সিদ্ধসমে উত্তর দিনন্তয় ক্রমে তান্ত্রিক সুখ কহিলা প্রথমে প্রথমতে কবি সিদ্ধে দিলন্ত অনুষ্ঠান শেষ হোৱাৰ পিছত খিচিৰি বিতৰণ চলি আছে। বিনীত বৰাৰ অনুষ্ঠান উপভোগ কৰাৰ উদ্দেশ্যে বহুত দূৰ দূৰণিৰ পৰা প্ৰায় 2000 মান লোক এই অনুষ্ঠানত
উপস্থিত হৈছে। তাৰ পিছত বাপজনাই গাঁওবাসীৰ উদ্দেশ্যে কিবা এটা ক'ব খুজিছে, আপোনালোকে মন দি অসমৰ শুনিব বিভিন্ন বুলি প্ৰান্তৰ আশা লগতে আজি থাকিল। নলবাৰীবাসীৰ নিমন্ত্ৰণ পাই সুদূৰ বিশ্বনাথৰ পৰা আমি মা, মই আৰু আমাৰ জ্যোতি ৰাধা বাবা আমি তিনিওজন আহি নলবাৰী ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গোপাল থান প্ৰাংগণ, সুন্দৰ এক পৰিৱেশ, তেৰা সমষ্টৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাত এক ভাগৱতৰ অনুষ্ঠান তেখেতসকলে আয়োজন কৰিলে। খুব ভাল লাগিল, বিশেষকৈ যুৱ শক্তিটোৰ উদ্যম দেখা পাই খুব ভাল লাগিছে। আৰু প্ৰকৃততে আধ্যাত্মিক দৰ্শনৰ ভাগৱতৰ এক অনুষ্ঠানত এখন গাঁৱৰ উদ্যোগত হোৱা এই অনুষ্ঠানটোত প্ৰায় 1500-2000 ভকত গোট খাই একেলগে ভাগৱত শ্ৰৱণ কৰা এইটো এটা আচলতে ব্যতিক্ৰমী কাৰ্যসূচী। আৰু আমাৰ অসমখন যে আধ্যাত্মিকতাত পিছ পৰি গৈছে বা যুৱ শৃংখলতা বৃদ্ধি পাইছে বুলি কয়, কিন্তু এনেধৰণৰ কৰ্মই আচলতে মানুহক এক যোগাত্মক বাৰ্তা দিয়ে আচলতে, বা যিসকলে সেই উশৃংখলতাত গৈছে বুলি হতাশ হয় তেখেতসকলক আচলতে আকৌ পুনৰ নতুন উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা দিয়ে। গতিকে খুব ভাল লাগিল আজি এই অনুষ্ঠানটোত আমাৰ বৰষা দাস ব্লগ নামৰ চেনেলটোৱে যথেষ্ট ধৰণে আচলতে এইসমূহ প্ৰেৰণা সুন্দৰকৈ তেখেতসকলে অনুষ্ঠানটো ভিডিঅ' কৰিছে আৰু জনসাধাৰণৰ মাজলৈ চপাই দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই চেষ্টাত তেখেতসকল তেতিয়াহে সফল হ'ব বা আমি ঘৰতে থাকি আধ্যাত্মিকতাক সুদূৰ প্ৰসাৰী কৰি আগুৱাই নিব তেতিয়াহে পাৰিব। এনেধৰণৰ চেনেলসমূহক যদি আমি অকণমান ছাবস্ক্ৰাইব বা শ্বেয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে এই অনুষ্ঠানভাগি আৰু জনসাধাৰণৰ কাষ চাপি যাব। সেয়েহে মই এই সুযোগতে মই শ্ৰী বিনীত বৰাই সকলোৰে চৰণত সেৱা নিবেদন কৰিছোঁ। এই বৰষা দাস ব্লগছ চেনেলটো আপোনালোকে অকণমান শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি তেখেতক মৰম দিয়াৰ লগতে আধ্যাত্মিক দিশত আপোনালোকো এক জাগ্ৰত প্ৰহৰীৰূপে থিয় হৈ থাকিব তাৰে কামনা কৰিলোঁ। ধন্যবাদ।